হেল্ল' এভৰিৱান, আপোনালোক চবেই পকা মিঠৈ বনাব জানেই। মই আজি নতুন এটা পদ্ধতিত বনাইছোঁ, যিটো নেকি বহুত টান নহয়। মিঠৈটো কোমল হয় আৰু ফচফচীয়া হয় আৰু চবেই খাব পৰা হয়। পকা মিঠৈ বনাওঁতে কিখিনি কৰিব লাগে আপোনালোকে জানেই, সেইকাৰণে মই সম্পূৰ্ণ দেখুওৱা নহ'লে, আগৰখিনি ভিডিঅ' কৰা নহ'লে এতিয়া দেখা দিছোঁ। এই গুড়খিনি যেতিয়া আপোনালোকে গলাই ল'ব লাগে, গলাই লোৱাৰ পাছত এই কাঁহীখন দেখিছেনে, মই ইয়াতে এনেকৈ গুড়ি পিঠাখিনি লৈ লওঁ। লৈ পানি এনেদৰে গুড়খিনি লৈ ল'লোঁ পিঠাগুড়িখিনিৰ লগত। এনেদৰে গুড়খিনি সানি লৈ পানি আপোনালোকে এনেকৈ লাডুটো বনাবচোন। তেতিয়া খাবলৈ বহুত ফচফচীয়া হয়। কিছুমান যে বহুত টান হৈ যায়, এনেকুৱা টান নহয়, ফচফচীয়া হয় আৰু সকলোৱে খাব পৰা হয়। আৰু এটা বেছি ফচফচীয়া হ'লে অলপ গুড় লৈ পানি এনেকৈ অলপ গুড় সানি পানি এনেকৈ সানি লৈ কৰি ল'ব। এবাৰ এনেদৰে খাই চাবচোন, কেনেকুৱা লাগে জনাব।